এটি বোমা বিস্ফোৰণ। তাৰ পাছতে চাৰিওফালে হাহাকাৰ পৰিৱেশ। এখন চহৰ আৰু তাত বাস কৰা হাজাৰ হাজাৰ বাসিন্দা চকুৰ পলকতে ধূলি সৈতে মিহলি হৈ পৰিব বুলি হয়তো তাৰ আগলৈ কাৰোৰে মনলৈ অহা নাছিল। ঘটনাটোৱে এই কথাই ব্যক্ত কৰে যে মানুহৰ বাবেই এদিন মানুহবোৰ নোহোৱা হ'ব। হয়, 1945 চনত হিৰোশ্বিমা আৰু নাগাচাকিত সংঘটিত সেই নিউক্লিয়াৰ বোমা বিস্ফোৰণৰ ঘটনা দুটাৰ কথাই দাঙি ধৰিব খুজিছোঁ। নিউক্লিয়াৰ বোমা বিস্ফোৰণৰ ফলত তৎক্ষণাত হাজাৰ হাজাৰ জাপানী মানুহ থিতাতে মৃত্যুমুখত পৰা সেই ঘটনাটোৰ পাছত গোটেই বিশ্বত নিউক্লিয়াৰ বোম নামৰো যে বোম আছে সেই কথা পোহৰলৈ আহিছিল। মানুহৰ দ্বাৰা সংঘটিত মানুহৰ বিনাশ কাহানীয়ে বাৰে বাৰে সোঁৱৰাই দিয়ে যুদ্ধত ব্যৱহৃত অস্ত্ৰবোৰক উচিত ব্যৱহাৰ কৰিবলৈ নিশিকিলে ডাইনেছৰৰ দৰে মানুহেও এদিন পৃথিৱীৰ পৰা নিজৰ অস্তিত্ব হেৰুৱাব লাগিব। হিৰোশ্বিমা আৰু নাগাচাকিত সংঘটিত নিউক্লিয়াৰ আক্ৰমণৰ আঁৰত কোন জগৰীয়া একে আষাৰতে কৈ দিব নোৱাৰি। জাপানক উচিত শিক্ষা দিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত অন্য উপায় নাছিল। ভাৰতৰ পৰা উত্তৰ পশ্চিমে অৱস্থিত এইখন জাপান দেশ। এইখন হিৰোশ্বিমা আৰু এইখন নাগাচাকি চহৰ, য'ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা নিউক্লিয়াৰ বোমা বিস্ফোৰণৰ ঘটনা দুটা 1945 চনৰ 6 আগষ্ট আৰু 9 আগষ্ট তাৰিখে সংঘটিত হৈছিল। এইটো হাৱাই দ্বীপ আৰু ইয়াতে পাৰ্ল হাৰ্বৰ নামৰ দ্বীপটো মজুত আছিল। সেই পাৰ্ল হাৰ্বৰত আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা মিলিটাৰী বেছ। 1941 চনৰ 7 ডিচেম্বৰৰ দিনা জাপানী সৈন্যই আকাশ মাৰ্গেৰে সেই পাৰ্ল হাৰ্বৰত আক্ৰমণ চলাইছিল। সেইটোৱেই জাপানৰ মহাভুল আছিল। এইটো দ্বীপৰ নাম অকিনাৱা। জাপানে পাৰ্ল হাৰ্বৰত চলোৱা আক্ৰমণৰ পাছত জবাবী আক্ৰমণৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ এই অকিনাৱা অঞ্চলত 1945 চনৰ 1 এপ্ৰিলৰ দিনা আক্ৰমণ আৰম্ভ কৰিছিল। এইগৰাকী সেই সময়ৰ জাপানী ৰজা হিৰোহিটো। এওঁ গোটেই জাপানী জনসাধাৰণক এনেকৈ নিজৰ হাতৰ মুঠিত ৰাখিবলৈ সক্ষম হৈছিল যে ৰজাৰ বাবে জাপানী জনসাধাৰণে জীৱন পৰ্যন্ত ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰিছিল। সময় দ্বিতীয় বিশ্বযুদ্ধৰ। সমগ্ৰ বিশ্ববাসীৰ মনত এটাই উৎকণ্ঠা, কেতিয়া কেনেকুৱা পৰিস্থিতি আহি পৰে কোনো ঠিক নাই। গোটেই বিশ্ব দুটা দলত বিভক্ত আছে, এক্সিছ পাৱাৰ আৰু এলাইড পাৱাৰ। ইটালী, জাৰ্মান আৰু জাপান এই তিনিওখন দেশেৰে গঠিত শক্তিটোৰ নাম এক্সিছ পাৱাৰ আছিল। আনহাতে গ্ৰেট ব্ৰিটেইন, ছোভিয়েট ইউনিয়ন, ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰে গঠিত শক্তিটোৰ নাম আছিল এলাইড পাৱাৰ। আৰম্ভণিৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰই নিজকে দ্বিতীয় বিশ্বযুদ্ধৰ পৰা দূৰৈত ৰাখিব খুজিছিল। দ্বিতীয় বিশ্বযুদ্ধ 1939 চনৰ 1 ছেপ্টেম্বৰৰ পৰা 1945 চনৰ 2 ছেপ্টেম্বৰলৈ চলিছিল। নিজ দেশত প্ৰাকৃতিক ৰিচোৰ্চৰ অভাৱৰ বাবে এটা সময়ত দক্ষিণ এছিয়াৰ দেশসমূহত অৰ্থাৎ মালয়েছিয়া, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদি ঠাইবোৰত জাপানে নিজৰ অধিপতি ৰাখিব খুজিছিল। সেই সময়ত মালয়েছিয়া আৰু ইণ্ডোনেছিয়া ইউৰোপীয়সকলৰ অধীনত আছিল। ফিলিপাইনছ যদিও স্বাধীন দেশ আছিল, কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই চোকা নজৰ ৰাখিছিল। সেইবাবে জাপানী সৈন্যই পাৰ্ল হাৰ্বৰত খোপনি পুতি থকা আমেৰিকান মিলিটাৰী বেজৰ ওপৰত আকাশমাৰ্গেৰে হঠাৎ আক্ৰমণ আৰম্ভ কৰি দিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে শক্তিশালী দেশ এখনক জোকাই লোৱাৰ পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে তাৰেই নিদৰ্শন স্বৰূপে 4 মাহৰ পাছত অৰ্থাৎ 1945 চনৰ 1 এপ্ৰিলৰ দিনা আমেৰিকান সৈন্যই জাপানত জবাবী আক্ৰমণ আৰম্ভ কৰি দিয়ে। সেই আক্ৰমণত দুয়োখন দেশৰ বুজন পৰিমাণৰ সৈন্য মৃত্যুমুখত পৰিছিল। যুদ্ধত জাপানৰ মুঠ জনসংখ্যাৰ 25% মাটিৰ লগত মিহলি হৈ পৰিছিল। চাৰিওফালে কেৱল হাহাকাৰ পৰিৱেশ। যুদ্ধ বিগ্ৰহত লাগি থাকোঁতে জাপানত ভয়ংকৰ ৰূপত আকালে গা কৰি উঠিছিল। আনফালে সেই যুদ্ধত 80,000তকৈ অধিক আমেৰিকান সৈন্য নিধন হোৱাৰ বিপৰীতে নিধন হোৱা জাপানী সৈন্যৰ সংখ্যা আছিল 1 লাখতকৈ অধিক। জাপানক পৰাজয় কৰোৱাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ পক্ষে অসম্ভৱ কথা নাছিল, কিন্তু তাৰ বাবে হ'ব লগা বুজন পৰিমাণৰ খৰচলৈ চাই আমেৰিকা যুক্তৰাষ্ট্ৰই যুদ্ধবিৰতিৰ কথা ভাবিলে। সেয়ে এই দাবী উত্থাপন কৰিলে যে জাপানে যিমান সোনকালে বিনা চৰ্তত আত্মসমৰ্পণ কৰিব সিমানেই জাপানৰ বাবে মংগল। কিন্তু সেই সময়ৰ জাপানী ৰজা হিৰোহিটোই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেই ভাবুকিক বহুত বেছি গুৰুত্ব সহকাৰে ল'ব খোজা নাছিল। 1945 চনৰ 30 এপ্ৰিলৰ দিনা হিটলাৰৰ মৃত্যুৰ লগে লগে জাৰ্মানে 7 মে'ৰ দিনা এলাইড পাৱাৰৰ ওচৰত ছাৰেণ্ডাৰ কৰিছিল। মুছলিনীৰ পতনৰ পাছত তেনেকৈ ইটালীয়েও ছাৰেণ্ডাৰ কৰিছিল। একমাত্ৰ জাপানেই বাকী আছিল যিয়ে তেতিয়াও ছাৰেণ্ডাৰ কৰিব খোজা নাছিল। ইমানখিনিলৈ চাই আছে যদি ভিডিঅ'টোৱে লাইক এটা পোৱা উচিত।
নিউক্লিয়াৰ বোমৰ ভাবুকিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানক অন্তিমবাৰৰ বাবে সাৱধানবাণী প্ৰদান কৰিছিল। নিউক্লিয়াৰ বোম কি বস্তু বা তাৰ ভয়াৱহতাৰ ওপৰত সেই সময়ত কাৰোৰে ধাৰণা নাছিল। জাপানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেই ভাবুকিক গম্ভীৰভাৱে ল'ব খোজা নাছিল। প্ৰথমটো নিউক্লিয়াৰ বোম 1945 চনৰ 6 আগষ্টৰ দিনা হিৰোশ্বিমাত পেলোৱা হৈছিল। বোমটোৰ নাম আছিল লিটল বয়। সেই বিস্ফোৰণৰ পাছত 1.5 লাখতকৈ অধিক জাপানী নাগৰিক থিতাতে মৃত্যুমুখত পৰিছিল। জীৱিত থকা বহু লোক গভীৰ ৰূপত আক্ৰান্ত আছিল। বিস্ফোৰণৰ পাছত চাৰিওফালে বিয়পি পৰা ৰেডিয়েশ্যনৰ ফলত হাজাৰ হাজাৰ লোক কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। বহু লোক চিৰদিনৰ বাবে বিকলাংগ হৈ পৰিছিল। 4000 ডিগ্ৰী চেলছিয়াছলৈ তাপমান বৃদ্ধি পাইছিল। সাধাৰণতে 0 ডিগ্ৰী চেলছিয়াছত পানী বৰফলৈ ৰূপান্তৰিত হয়। 100 ডিগ্ৰী চেলছিয়াছত পানী পাক আহে। 4000 ডিগ্ৰী চেলছিয়াছত কেনেকুৱা পৰিস্থিতি হ'ব ভাবি চাওক। হিৰোশ্বিমাত হোৱা নিউক্লিয়াৰ আক্ৰমণৰ পাছতো জাপানী প্ৰশাসন সেও মানিবলৈ আগ্ৰহী নাছিল। সেয়ে 3 দিনৰ পাছত অৰ্থাৎ 9 আগষ্টৰ দিনা পুনৰ নাগাচাকি নামৰ চহৰখনত নিউক্লিয়াৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। এই বিস্ফোৰণ পূৰ্বতকৈ বেছি শক্তিশালী আছিল যদিও প্ৰথম বিস্ফোৰণটোৰ সমান ক্ষতিসাধন হোৱা নাছিল। এই নিউক্লিয়াৰ বোমটোৰ নাম আছিল ফেট মেন। একেৰাহে 2টা নিউক্লিয়াৰ বিস্ফোৰণৰ পাছত সকলোৱে ধাৰণা কৰিছিল তৃতীয়টো বিস্ফোৰণ অতি সোনকালে ঘটিবলৈ গৈ আছে। অৱশ্যে বিষম পৰিস্থিতিলৈ চাই অতি সোনকালে অৰ্থাৎ 1945 চনৰ 10 আগষ্টৰ দিনা জাপানী চৰকাৰে চাৰেণ্ডাৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। 14 আগষ্টৰ দিনা আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ পোটছডাম চুক্তি গ্ৰহণ কৰে আৰু 15 আগষ্টৰ দিনা আনুষ্ঠানিকভাৱে ৰজা হিৰোহিতোই চাৰেণ্ডাৰ ঘোষণা কৰে। তেনেকৈয়ে 2 ছেপ্টেম্বৰৰ দিনা দ্বিতীয় বিশ্বযুদ্ধ সমাপ্তি ঘটে আৰু জাপানত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়। হিৰোশ্বিমা আৰু নাগাচাকিত সংঘটিত নিউক্লিয়াৰ আক্ৰমণৰ আঁৰত কোন জগৰীয়া একে আষাৰতে কৈ দিব নোৱাৰি। ডক্টৰ জে ৰবাৰ্ট অপেনহেইমাৰ আছিল সেই নিউক্লিয়াৰ বোম নিৰ্মাতা ব্যক্তিজন। তেখেতক লৈ এখন হলিউড চিনেমাও নিৰ্মিত হৈছে, নাম অপেনহেইমাৰ। আনহাতে সেই বোমা নিৰ্মাণ কৰা প্ৰজেক্টটোৰ নাম আছিল দ্য মানহাটন প্ৰজেক্ট। গোটেই ঘটনা দুটা সেই সময়ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰুমেনৰ আদেশ মৰ্মে সংঘটিত হৈছিল। সকলোবোৰ ঠিক হৈ পৰাৰ পাছত ট্ৰুমেনে লিখিছিল, ইট ইজ এন অ'ফুল ৰেছপনচিবিলিটি ডেট হেজ কাম টু আছ, অৰ্থাৎ এয়া আমালৈ অহা এক ভয়ংকৰ জিম্মেদাৰী। আজিলৈ জাপানৰ ওচৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে ক্ষমা নোখোজা কথাটোৱে এই কথা সদৰি কৰে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৃষ্টিত সিহঁতে একো ভুল কৰা নাই। আনহাতে জবাবী আক্ৰমণৰূপে জাপানেও যদি আমেৰিকাত নিউক্লিয়াৰ আক্ৰমণ চলোৱাহেঁতেন আমেৰিকা যুক্তৰাষ্ট্ৰই তাক কিমান সহজত ল'লেহেঁতেন। ডক্টৰ জে ৰবাৰ্ট অপেনহেইমাৰক বহুতে হিৰো ৰূপে বিবেচনা কৰে যদিও বহুতৰ চকুত অপেনহেইমাৰ এগৰাকী হত্যাকাৰী।